25 তাৰিখে ধিলাই আৰক্ষী চকীৰ অন্তৰ্গত ধিলাই নাকাতালাচিত এখন টাটা চাফাৰী বাহনৰ পৰা চাবোনৰ পেকেটত কঢ়িয়াই অনা 70 পেকেট হেৰইন জব্দ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি গাঁওবাসীয়ে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। মাঞ্জাৰ বজাৰ সমিতি আৰু টাউন কমিটিয়ে সোমবাৰে প্ৰয়াত সুমিলা ৰংহাংপিক শোক প্ৰকাশ। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰং পিপি। যোৱা 25 তাৰিখে ধিলাই আৰক্ষী চকীৰ অন্তৰ্গত ধিলাই নাকাতালাচিত এখন টাটা চাফাৰী বাহনৰ পৰা চাবোনৰ পেকেটত কঢ়িয়াই অনা 70 পেকেট হেৰইন জব্দ কৰে। কাৰ্বি আংলঙৰ ডিলাই আৰক্ষী চকীৰ অন্তৰ্গত ডিলাইত দেওবাৰে ডিলাই অচি বিতুপন চুতীয়া, ASI জিতেন গগৈ, হৰিপ্ৰসাদ দাস ক্ৰমে বহুতো আৰক্ষী বিষয়াৰ তৎপৰতাত এখন টাটা চাফাৰী বাহনৰ পৰা চাবোনৰ বাকচত কঢ়িয়াই অনা 70 পেকেট হেৰইন জব্দ কৰে। ড্ৰাগছৰ লগতে সৰবৰাহকাৰী মজিব আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাঞ্জাৰ বজাৰ সমিতি আৰু টাউন কমিটিয়ে সোমবাৰে প্ৰয়াত সুমিলা ৰংহাংপিক শোক প্ৰকাশ। ৰহাৰ জঘন্য হত্যাকাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙত। 12 বছৰীয়া প্ৰয়াত সুমিলা ৰংহাংপিক অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নমণি বৰঠাকুৰে জীৱিত অৱস্থাত কেৰোচিন ঢালি জুই লগাই নৃশংসভাৱে হত্যা কৰিছিল। নিৰ্দোষী প্ৰয়াত সুমিলা ৰংহাংপিৰ হত্যাকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি সোমবাৰে মাঞ্জাত কাৰ্বি ছাত্ৰ সন্থা, মাঞ্জা টাউন কমিটি, DSU আৰু DJH আদি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰে। মাঞ্জাৰ পৰা সঞ্জিত টিছৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি গাঁওবাসীয়ে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংচমিপি গাঁওবাসীয়ে চৰকাৰৰ প্ৰত্যেকটো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। অঞ্চলটোত বৰ্তমানলৈকে কোনো পথ দলঙৰ সুবিধা পোৱা নাই লাংচমিপি ৰাইজে। নিৰ্বাচনৰ আগত বিভিন্ন দলসমূহে অঞ্চলটোৰ বাবে দলং পথ আদি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচন শেষ হোৱাৰ পাছত কোনো দলে অঞ্চলটোলৈ ঘূৰি নাচায় বুলি অঞ্চলটোৰ ৰাইজে আমাৰ এই প্ৰতিবেদনৰ আগত জানিবলৈ দিয়ে। নীলিপৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। ৰহাৰ জঘন্য ঘটনাই কঁপাই গৈছে কাৰ্বি আংলং। 12 বছৰীয়া প্ৰয়াত সুমিলা ৰংহাংপিক অভিযুক্ত প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু তেওঁৰ পুত্ৰ নয়নমণি বৰঠাকুৰে জীৱিত অৱস্থাত কেৰোচিন ঢালি জুই লগাই নৃশংসভাৱে হত্যা কৰিছিল। প্ৰয়াত সুমিলা ৰংহাংপিৰ হত্যাকাৰীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি সোমবাৰে দেনগাঁৱত KSA, KNCA, KCS, KLA আৰু বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰে। স্বৰ্গীয়া সুমিলা ৰংহাংপি নিৰ্মমভাৱে যি হত্যা কৰা হৈছে, এই হত্যাৰ প্ৰতিবাদত আমি আজি ডাঙৰ ৰাইজ ইয়াৰ উচিত তদন্ত লাগিব আৰু দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব আৰু আমি ন্যায় পাবই লাগিব। আৰু ইয়াতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, মই ভদ্ৰ সমাজক মই এটা আহ্বান জনাইছোঁ যে কিছুমান অভদ্ৰ মানুহে এতিয়াও আপোনালোকে দেখিব সামাজিক ছ'চিয়েল মিডিয়াত আপোনালোকে কিছুমান পোষ্ট আপোনালোকে দেখিব যে কাৰ্বি মৰ মৰ, কাৰ্বি লেংটি মাৰা মেকিৰ মৰ মৰ, তহঁতৰ মৰিলে আমি কি আহে যায় বুলি কোৱা এতিয়াও ফেচবুকত আমি পাই আছোঁ। গতিকে ভৱিষ্যতে সুমিলা ৰংহাংপিৰ যি কাণ্ড এনেকুৱা পুনৰাবৃত্তি যে নঘটিব তাৰ কোনো মানে নাই। গতিকে ইয়াতে আমি সকলোৱে সজাগ হ'ব লাগিব। মই সকলো ভদ্ৰ সমাজক মই এইটোও আহ্বান জনাইছোঁ, বহুত অসমীয়া ভাল ভাল কমেণ্ট দিছে। আজি এই
ৰংহাংপিৰ যি হত্যাকাণ্ড উচিত বিচাৰ লাগে বুলি বহুত অসমীয়াই আজি ফেচবুকত পোষ্ট কৰিছে মই এইটো ভাল পাইছোঁ কিন্তু এনেকুৱা কিছুমান অভদ্ৰ মানুহবিলাক আছে যে কাৰ্বিক লৈ তেওঁলোকে বেয়া বেয়া কমেণ্ট লিখি আছে গতিকে সাৱধান হওক আমি সকলো ৰাইজ আমি একত্ৰিত হ'ব লাগিব তেনে দুষ্কৃতিকাৰীসকলক আমি যাতে প্ৰশাসনেও মানে তেওঁলোকক বিচাৰি তদন্ত কৰি তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰে মই এইটো কামনা কৰিলোঁ ধন্যবাদ আমি চুমিলা ৰংহাংপি এইটো ঘটনালৈ আমি দুখ প্ৰকাশ কৰিছোঁ আমাৰ দেনগাঁও বজাৰ সমিতি হৈ আমি দুখ প্ৰকাশ কৰিছোঁ লগতে দুষ্কৃতিকাৰীয়ে কঠোৰতম শাস্তি পাব লাগে আৰু অতি সোনকালে এই দোষীসকলক বিচাৰ হ'ব লাগে সেইটো আমি বিচাৰিছোঁ আৰু এই স্বৰ্গীয় চুমিলা ৰংহাংপি তাই অতি সোনকালে বিচাৰটো আমি পাব লাগে ন্যায় পাব লাগে সেইটো আমি বিচাৰিছোঁ সেইকাৰণে আমি দেনগাঁও অঞ্চলত তথা আজিলৈ ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব নিউজ 10 কাৰ্বি আংলং